এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। গৌৰীপুৰ আৰক্ষীৰ জালত সুলভ মূল্যৰ চোৰাং বগা চাউলৰ বাহনসহ 2 সৰবৰাহকাৰীক আটক। ৰাজ্যত বগা চাউলৰ কলা বেহা। সুলভ মূল্যৰ চৰকাৰী চাউল এতিয়া বিক্ৰী হৈছে কলা বজাৰত। দুখীয়া দৰিদ্ৰৰ বিনামূলীয়া চৰকাৰী বগা চাউল বিক্ৰী কৰাত নামিছে এতিয়া একাংশ দুষ্ট চক্ৰই। আজি পুৱতি নিশাই গৌৰীপুৰ আৰক্ষীৰ এক গোপন অভিযানৰ ভিত্তিত আলমগঞ্জ অঞ্চলৰ পৰা এখন বগা চাউল ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ পৰা চৰকাৰী চাউলৰ বস্তা সলাই বেলেগ বস্তাত ভৰাই ৰখা গাড়ী ভৰ্তি চোৰাং বগা চাউলৰ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS17C9152 আৰু লগতে দুগৰাকী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন 2 সৰবৰাহকাৰীক ক্ৰমে ধনংজং হাজং আৰু ৰঞ্জিত হাজং বুলি জানিব পৰা গৈছে। ইতিমধ্যে সৰবৰাহকাৰী দুগৰাকীৰ লগতে বাহনখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। এই জায়গা নিয়ে আসলে হবে এই জায়গা News 6 report Daily 24.